8 বছৰীয়া এটা ল'ৰাই এটকীয়া মুদ্ৰা এটা হাতত লৈ এখন দোকানলৈ গ'ল আৰু দোকানীজনক ক'লে, আপোনাৰ দোকানত ভগৱানক পোৱা যাবনে বাৰু? যেতিয়াই এই কথাটো দোকানীজনে শুনিলে, তেতিয়া এটকীয়া মুদ্ৰাটো পেলাই দি ল'ৰাটোক তাৰ পৰা খেদি পঠিয়ালে। তাৰ পিছত ল'ৰাটোৱে কাষৰে আন এখন দোকানলৈ গৈ দোকানীৰ সন্মুখত এটকীয়া মুদ্ৰাটো ৰাখি একো নোকোৱাকৈ মৌন হৈ ৰৈ থাকিল। তেতিয়া দোকানীজনে সুধিলে, ভাইটি, তোমাক এই টকাৰে কি লাগে? ল'ৰাটোৱে ক'লে, মোক ভগৱানক লাগে, আপোনাৰ দোকানত ভগৱানক পোৱা যাবনে বাৰু? তেতিয়া দ্বিতীয়জন দোকানীও ল'ৰাটোক খেদি পঠিয়ালে, কিন্তু তথাপিও অবুজ ল'ৰাটো থমকি ৰোৱা নাছিল। এখনৰ পিছত আন এখন দোকানলৈ গৈ সি এটকাটো দি ভগৱানক বিচাৰি হাবাতুৰি খাই ঘূৰি থাকিল। এনেদৰেই সি 20-30খন দোকান ঘূৰাৰ পিছত তাক এজন বয়োজ্যেষ্ঠ দোকানীয়ে সুধিলে, তুমি ভগৱানক কিয় কিনিব বিচাৰিছা? তোমাক ভগৱানক কিয় লাগে? ভগৱানক লৈনো তুমি কি কৰিবা? এইবাৰহে তাক প্ৰথমবাৰৰ বাবে কোনো এজন দোকানীয়ে ভালদৰে এনেকৈ সুধিছিল। দোকানীজনৰ প্ৰশ্নই তাৰ মনত আশাৰ সঞ্চাৰ কৰিছিল। ল'ৰাটোৱে মনতে ভাবিলে, নিশ্চয় এইখন দোকানতে ভগৱানক পোৱা যাব। দুখ মনে ল'ৰাটোৱে দোকানীজনক উত্তৰ দিলে, মোৰ দেউতা নাই। এই পৃথিৱীত মোৰ ওচৰত মোৰ মাৰ বাহিৰে আন কোনোৱেই নাই। মায়ে গোটেই দিনটো কাম কৰি দুবেলা দুমুঠি খোৱাৰ যোগাৰ কৰে। মোৰ মা এতিয়া হস্পিটেলত আছে। মাৰ বহুত ডাঙৰ বেমাৰ হৈছে। ডাক্তৰে কৈছে একমাত্ৰ ভগৱানেহে হেনো মোৰ মাক বচাব পাৰিব। আপোনাৰ দোকানত ভগৱানক পামনে? তেতিয়া দোকানীজনে ক'লে, আছে। তোমাৰ হাতত কিমান টকা আছে? তেতিয়া ল'ৰাটোৱে উত্তৰ দিলে, মোৰ হাতত মাত্ৰ এটকাটোৱেই আছে। দোকানীজনে ক'লে, একো নাই, এটকাতে তুমি ভগৱানক কিনিব পাৰিবা। তাৰ পিছত দোকানীজনে ল'ৰাটোৰ পৰা এটকাটো লৈ দোকানখনত চকু ফুৰাই চাই দেখিলে যে এটকাত এগিলাচ পানীৰ বাহিৰে বিক্ৰী কৰিব পৰা বস্তু আৰু একোৱেই নাই। সেইবাবে তেওঁ দোকানত থকা ফিল্টাৰটোৰ পৰা এগিলাচ পানী আনি ল'ৰাটোৰ হাতত দিলে আৰু ক'লে, এই পানীগিলাচ তোমাৰ মাক খুৱাই দিলেই মা সুস্থ হৈ উঠিব। তেনেধৰণে সেই পানীগিলাচ হাতত লৈ ল'ৰাটো দোকানৰ পৰা গুচি গ'ল আৰু পিছদিনা বিশেষজ্ঞ চিকিৎসকৰ এটা দল সেই হস্পিটেলখনলৈ আহিছিল। বিশেষজ্ঞ চিকিৎসৰ দলটোৱে সেই ল'ৰাটোৰ মাকৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে আৰু খুব সোনকালেই তাৰ মাক সুস্থ হৈ উঠিল। এতিয়া তেখেতক ডিচাৰ্জ কৰিবলগীয়া হ'ল হস্পিটেলৰ পৰা। সেই বিল দেখি ল'ৰাটোৰ মাকৰ মূৰ ঘূৰাই গ'ল। তাৰপিছত হস্পিটেল কৰ্তৃপক্ষই ক'লে, চিন্তাৰ কোনো কাৰণ নাই। এজন বয়স্ক ভদ্ৰলোকে আপোনাৰ চিকিৎসাৰ বিল ইতিমধ্যে পৰিশোধ কৰি দিছে আৰু লগতে তেওঁ আপোনালৈ এখন চিঠিও দি থৈ গৈছে। তেনেধৰণে ল'ৰাটোৰ মাকে খামটোৰ পৰা চিঠিখন উলিয়াই পঢ়িবলৈ আৰম্ভ কৰিলে। চিঠিখনত লিখা আছিল, আপুনি মোক ধন্যবাদ দিয়াৰ কোনো প্ৰয়োজন নাই। আপোনাকতো বচাইছে স্বয়ং ভগৱানে, মই কেৱল এটা অছিলাহে মাত্ৰ। যদিহে আপুনি ধন্যবাদ দিব বিচাৰে, তেনেহ'লে আপোনাৰ সেই অবুজ সন্তানটিক দিয়ক, যি এটকাৰ মুদ্ৰা এটা হাতত লৈ অবুজৰ দৰে ভগৱানক বিচাৰি ফুৰিছিল। আপোনাৰ সেই ল'ৰাটোৰ মনত অগাধ বিশ্বাস আছিল যে একমাত্ৰ ভগৱানেই আপোনাক বচাব পাৰিব। মহিলাগৰাকীয়ে চিঠিখন পঢ়ি শেষ কৰি হাতযোৰ কৰি ওপৰলৈ চাই ভগৱানক প্ৰাৰ্থনা কৰিলে আৰু কণমানি সন্তানটিক বুকুত সাবটি লৈ ঘৰলৈ উভতি গ'ল। এয়াই হৈছে বিশ্বাস। ভগৱানক পাবলৈ আপুনি কোটি টকা দান কৰিব নালাগে। বিশ্বাসেৰে মনৰ পৰা বিচাৰিলেই ভগৱানক পাব পাৰি। কেতিয়াবা সৃষ্টিকৰ্তাই আমাক ইচ্ছা কৰি সমস্যাৰ মাজত সুমুৱাই দিয়ে, যাতে আমি সেই মানুহবোৰক চিনিব পাৰোঁ যাক আমি চকু বন্ধ কৰি বিশ্বাস কৰিছিলোঁ। আমি সেইদিনাহে সঁচা অৰ্থত মানুহ হ'ব পাৰিম, যিদিনা আনৰ ক্ষতি কৰাৰ পূৰ্বে আমি এবাৰ হ'লেও ভাবিম যে মই ভুল কৰিছোঁ। কোনোবাই যদি আপোনাক ঠাট্টা কৰে, কৰিবলৈ দিয়ক। কোনোবাই যদি হাঁহে, হাঁহিবলৈ দিয়ক। যদি কোনোবাই আঘাত দিয়ে, আপোনাক তুচ্ছ জ্ঞান কৰে, কৰিবলৈ দিয়ক। এইবোৰত গুৰুত্ব নিদিব। যদি আপুনি দেখা সপোন বা আপুনি কৰা কামটোক কোনোবাই হাঁহে, তেন্তে বুজিব যে আপুনি আপোনাৰ লক্ষ্যৰ একেবাৰেই কাষ পাইছে। যিটো কামত আপোনাৰ সম্পূৰ্ণ বিশ্বাস থাকে,
সেই কামত কেতিয়াও হাৰ নামানিব, ৰাস্তা আপুনি বিচাৰি পাবই। সহজে জয়ী হোৱাৰ আনন্দনো ক'ত? বাধা যিমানেই বেছি, বিজয়ৰ আনন্দও সিমানেই বেছি। আজি আপুনি যি কামেই নকৰক লাগে, সেই কাম নিষ্ঠাৰে ভালদৰে কৰাৰ চেষ্টা কৰক। এইদৰে কৰক যাতে আপোনাৰ আগতে বা আপোনাৰ পিছত সেই কাম কোনেও ইমান ভালকৈ কেতিয়াও কৰিব নোৱাৰে। আপোনাৰ জীৱনত বিফলতাৰ প্ৰধান কাৰণেই হৈছে অজুহাত। যিদিনাৰ পৰা আপুনি অজুহাত দিয়া বন্ধ কৰি কাম কৰা আৰম্ভ কৰিব, সেইদিনাৰ পৰাই আপুনি সফলতাৰ দিশে আগবাঢ়িব, সপোনবোৰ বাস্তৱ হ'বলৈ আৰম্ভ কৰিব। আপুনি আপোনাৰ জীৱনত এটা লক্ষ্য নিৰ্ধাৰণ কৰক। সেই লক্ষ্যক আপোনাৰ জীৱনৰ এটা অংশ হিচাপে সজাই তোলক। ভাবক, সপোন দেখক আৰু আপোনাৰ মন মগজু সম্পূৰ্ণ শৰীৰ সেই লক্ষ্যত লগাই দি বাকী সকলো পাহৰি যাওক। এইটোৱেই হৈছে সফলতাৰ একমাত্ৰ পথ। যদি আপুনি অকলশৰীয়া অনুভৱ কৰে, তেনেহ'লে আকাশলৈ চাওক আৰু নিজকে কওক, মই অকলশৰীয়া নহয়, এই বিশ্ব ব্ৰহ্মাণ্ড মোৰ বন্ধু। তাৰ পিছত সপোন দেখক আৰু সেই সপোন বাস্তৱ কৰিবলৈ কাম কৰক। সদায় এটা কথা মনত ৰাখিব, এই বিশ্ব ব্ৰহ্মাণ্ডই সপোন দেখা আৰু কাম কৰা সকলোকে শ্ৰেষ্ঠখিনি দিয়াৰ পৰিকল্পনা কৰে। প্ৰকৃতিৰ গোপন শক্তিক অৰ্জন কৰাৰ চেষ্টা কৰক আৰু সেই গোপন শক্তিয়েই হ'ল আপোনাৰ ধৈৰ্য। আপুনি যদি এতিয়াই নিজৰ সপোনবোৰ বাস্তৱ কৰিবলৈ সেই সপোনৰ পিছত নদৌৰে, নিজৰ সপোন পূৰণ কৰিবলৈ কাম নকৰে, তেনেহ'লে আপুনি এদিন আনৰ সপোন বাস্তৱ কৰিবলৈ কাম কৰিব লাগিব। কামটো আপুনি কিমান লেহেমীয়াকৈ কৰিছে সেইটো গুৰুত্বপূৰ্ণ নহয়, থমকি নোৰোৱাকৈ আগুৱাই যোৱাটোহে আচল কথা। জীৱনত সকলো কাম এবাৰ হ'লেও চেষ্টা কৰি চাব লাগে, কাৰণ ভগৱানে প্ৰতিজন মানুহকে কিছুমান অনুপম দক্ষতা দি পঠিয়াইছে। চেষ্টা নকৰালৈকে আপুনি কেতিয়াও সেই দক্ষতাৰ উমান নাপায়। আপোনাৰ জীৱনত ভুল বুজাবুজি হৈ যাব পাৰে, কিন্তু এই ভুল বুজাবুজিক কেতিয়াও বিচ্ছেদৰ ৰূপ নিদিব। আমাৰ প্ৰত্যেকৰে এটাই সমস্যা, যাক আমাৰ ভাল লাগে তেওঁৰ সৈতে আমি বেছিকৈ কথা পাতিব বিচাৰোঁ। গোটেই দিনটোৰ সমস্ত কথাবোৰ সেইজনক ক'বলৈ নাপালে আমাৰ অস্থিৰতাৰ আৰম্ভ হয়। ধন সম্পত্তি নহয়, মানুহৰ জীৱনৰ সকলোতকৈ প্ৰয়োজনীয় বস্তুটোৱে হৈছে মানসিক শান্তি। আৰু এই কথা যেতিয়া আমি বুজি পাওঁ, তেতিয়া আমাৰ ওচৰত ধন সম্পত্তি হয়তো বহুত থাকিব পাৰে, কিন্তু শান্তিক আৰু ঘূৰাই অনাৰ সময় নাথাকে।